আহিছে নি ভাই দেখিছা নাই কাটিব আহিছে মোক দা লৈ তাৰ ৰূপটো চোৱাচোন Audio Jungle. কাৰ বন্ধুসকল মোৰ নতুন ব্লগ লৈ স্বাগতম এতিয়া আজি স্পেচিয়েল ব্লগ থানত যাম আপোনালোকে ভিডিঅ'টো চাওক আৰু মোৰ লগত এজন বিশেষ ব্যক্তি আছে মই দেখাম তো গাইজ এখেতৰ নাম হৈছে গৌৰৱ বৰা মোৰ ভাল বন্ধু তাৰপৰা এখেতৰ নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দিয়া আছে কেলৈ দিয়া আছে কি কাৰণে দিয়া আছে পঢ়ি লওক লিখা আছে ডেছক্ৰিপশ্যন তো গাইজ ইয়াতে দেখিছে খাৰাজঘাট আঞ্চলিকৰ সোণালী জয়ন্তী উপলক্ষে পুলি ৰোপণ কৰা হৈছে গোটেই ৰাস্তাটোত এনেকৈ এখেতলোকে গছ পুলি ৰোপণ কৰিছে খুব ভাল কাম কৰিছে প্ৰকৃতি প্ৰেমী ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰক গাইজ ৱেলকাম টু মাধৱদেৱ জন্মস্থান এইফালে সোমাই গৈ অলপ দূৰ গৈ মাধৱদেৱৰ জন্মস্থান দৰ্শন কৰিবলৈ পাম আকৌ বাইকৰ ওপৰত গাইজ বাইক চলাই আছে গৌৰৱ ভাই গৈ আছে পালোহি আৰু এই গাড়ী আছে আগৰ ব্লগটোত যে পাইছিলে সেইখন মাধৱদেৱৰ জন্মস্থান সেইখন মাহেকীয়াখন আৰু এখন নাম কীৰ্তনীয়াখন মাধৱদেৱৰ এইটো এটা পুখুৰী চাই লওক এইটো মাধৱদেৱৰ দিনৰে পুখুৰী বন্ধু বান্ধৱীসকল এয়া দেখিছে আইসকলে বন্তি প্ৰজ্বলন কৰিছে হোৱা মণিকূট আৰু প্ৰসংগ কৰি আজৰি হ'ল বৰ্তমান সকাম ভাগিল বুলি ক'ব লাগিব আমি শেহতীয়াকৈ আহিছোঁ আৰু গাইজ এনেকৈয়ে বন্তি প্ৰজ্বলন কৰি আছে ছোৱালীও আহিছে আৰু আপোনালোকে দেখিছে এইখন মানে ডাইৰেক্ট মানে যিটো মেইন গৃহ সেই মন্দিৰ ভাগলৈ যাবলৈ হ'লে এইখন প্ৰথম গেট পাব আৰু তেনেকৈ বন্তি জ্বলাবলৈকে আইসকল আহিয়ে আছে বা মূৰটো ধোৱাবলৈকে আহিয়ে আছে প্ৰভুৰ ওচৰত এয়া যদি গাইজ ভিডিঅ'টো অকণমান হ'লেও চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ টাটা বাই বাই